আসাম টাইমছ 6 দৰ্শকসকলে দিব ওলাইছোঁ এটা বিগ ব্ৰেকিং নিউজ। আৰু আজি আবেলি প্ৰায় 4:30 মান বজাত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হয় এখন যাত্ৰীবাহী বাছ। বৰপেটা ৰোডৰ পৰা আহি আছিল As03BC0081 নম্বৰৰ দীপিকা নামৰ বাছখন। আৰু তেনেকুৱা সময়তেই মানিকপুৰ পাৰ হোৱাৰ পিছতে শামুকামাৰী পাওঁতেই তেনেকুৱা সময়তেই এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হয় As03BC0081 আপোনালোকে স্ক্ৰীণত দেখি থকা দীপিকা নামৰ এইখন বিশেষ বাছ। আৰু জানিব পৰা মতে এই বিশেষ বাছখনত পিছপিনৰ পৰা এখন ট্ৰাকে খুন্দা মাৰে আৰু ফলত দুৰ্ঘটনাত পতিত হয় দীপিকা নামৰ As03BC0081 যাত্ৰীবাহী কঢ়িওৱা বৰপেটা ৰোডৰ পৰা আহি থকা দীপিকা নামৰ বাছখন। আৰু দেখি আছে ৰাষ্ট্ৰীয় ঘাইপথত এনেদৰেই পৰি আছে এই বিশেষ দুৰ্ঘটনাত পতিত হোৱা যাত্ৰীবাহী বাছখন। আৰু প্ৰত্যক্ষদৰ্শীৰ ভাষ্যমতে এখন ট্ৰাকে পিছপিনৰ পৰা খুন্দা মাৰে আৰু ফলত কেইবাজনো যাত্ৰী আহত হ'ব লগা হয়, কিন্তু সৌভাগ্যক্ৰমে কোনো লোক নিহত হোৱাৰ খবৰ এতিয়ালৈকে অহা নাই। আৰু দেখি আছে আপোনালোকে স্ক্ৰীণত As03BC0081 এই আল্ট্ৰা বাছখন আৰু বৰপেটা ৰোডৰ পৰা আহি আছিল এই বিশেষ বাছখন আৰু শামুকামাৰী ওচৰৰ ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত পতিত হয়। আজি আবেলি ঠিক প্ৰায় 4:30 মান বজাত দুৰ্ঘটনাত পতিত হয় আৰু প্ৰত্যক্ষদৰ্শীৰ ভাষ্যমতে এখন ট্ৰাকে পিছপিনৰ পৰা খুন্দা মাৰে। অৱশ্যে কোনো লোক নিহত হোৱাৰ খবৰ এতিয়ালৈকে অহা নাই, কিন্তু কেইবাজনো যাত্ৰী আহত হ'বলগীয়া হয়। দেখি আছে আপোনালোকে স্ক্ৰীণত এয়া দীপিকা নামৰ বাছখন আৰু যি দুৰ্ঘটনাত পতিত হয় শামুকামাৰীৰ ওচৰৰ ৰাষ্ট্ৰীয় ঘাইপথত।